टंगला के प्रडाक्शननिफ्राय फोसावजानाय बर' रादाबनिफ्राय गासैखौबो बरायनानै आं दिनैनि रादाबाव कनकचन्द्र बर'। बाइक रैली माने ये जुव मोर्चार आदरणीय है। आदरणीय है ना? आदरणीय है। मैं শুনিছো बाइक रैली বুলি ক'লে आदरणीय है। आदरणीय কৰি তেওঁ আদৰণি নিব অফিচলৈকে আৰু যেটো হাগ্ৰামা ছাৰ আহিব তাৰ লগত তেওঁৰ লগতো একেলগে এই মঞ্চত উঠিব তালৈকে যাব আৰু সেইখিনিয়ে বাইক ৰেলি হিচাপে। আচ্ছা, প্ৰথমতে ক'ত সোমাব তেওঁ? তেওঁ সত্ৰত সোমাব আৰু বিশিষ্ট ব্যক্তি বা তেনেকুৱা সংগঠন 2-4টা সংগঠনৰ মুৰব্বীসকলৰ লগত অলপ সাক্ষাৎ কৰিব। তাৰপিছত 11টামান বজাত ষ্টেজত হৰপুৰত যাব হাগ্ৰামা ছাৰৰ লগত। আজি দিনটোৰ কাৰণে তেওঁ ওদালগুৰি সমষ্টিত আজি দিনটোৰ কাৰণে ওদালগুৰি সমষ্টিত থাকিব। তথাপিও দিনটো বুলি ক'লে 1-2টা বাজি যাব যিটো ৰেলী। তাৰপিছত হৰিচিঙা ছাইডত ঘূৰি যাব। আপোনাৰ মতে আগন্তুক যেটো হ'ব গৈ আছে লোকসভা নিৰ্বাচনত বিজেপি কেণ্ডিডেট আৰু আই কংগ্ৰেছ আৰু UPPL তিনিটা পৰ্যায়ত দেখা গৈ আছে যে কণ্টেষ্ট হ'ব। আপুনি তিনি তৰফীয়া নহ'ব, এইটো 2 তৰফীয়া হ'ব। তাৰমানে ডাইৰেক্ট মানে হেৰি হ'ব আৰু কংগ্ৰেছ বিজেপি কেণ্ডিডেট জিকাটো খাটাং হয় নে? বিজেপি কেণ্ডিডেট জিকাটো খাটাং আমি অংশ হিচাপে চাইছোঁ যে আমাৰ ফেভাৰত 9জন MLA আছে আৰু কংগ্ৰেছৰ ফেভাৰত 1জন MLA আছে। 1:9 হৈ আছে ৰেচিঅ'। ধন্যবাদ। মই মোৰ ইউটিউব বড়ো চেনেলৰ পৰা আপোনাক লগ পাই নথৈ সুখী হৈছোঁ। ধন্যবাদ। প্ৰথম মই বাসুদেৱ নামঘৰ মই সেৱা এটা লৈছোঁ। ইয়াৰ পিছতে মই আৰু এটা আমাৰ ইয়াৰে নামঘৰলৈ যাম ওদালগুৰিৰে। তাৰপিছত মই পাৰ্টি কাৰ্যালয়ত যাম। পাৰ্টি কাৰ্যালয়ৰ পৰা আমি আৰু এখন সভাত আমি উপস্থিত থাকিম। তাৰপিছত BTCC ভাগ্ৰামা মহিলাই ডাঙৰীয়াৰ উপস্থিতিত এখন বিশাল নিৰ্বাচনী জনসভা আৰু BPF দলৰ কেন্দ্ৰীয় নিৰ্বাচনী কাৰ্যালয় ওদালগুৰি এই কাৰ্যালয় উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিম। পৰৱৰ্তী সময়ত আজি গোটেই ওদালগুৰি সমষ্টিৰ বিভিন্ন প্ৰান্তত আমি আমাৰ দলৰ ফালৰ পৰা সভা সমিতিসমূহত মই উপস্থিত থাকিম আৰু বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিক আমি আজি সাক্ষাৎ কৰিম। যেহেতু আপুনি কেম্পেইনত আহিছে, এতিয়া আপোনাৰ যি কেম্পেইন চলি আছে ইয়াত আপোনাৰ ৰাইজৰ সঁহাৰি কেনে পাইছে আপুনি? ওদালগুৰিতটো আজি আনুষ্ঠানিকভাৱে অন্য সমষ্টিবিলাক অন্য সমষ্টিত আমি নলবাৰীটো মোৰ নিজৰ গৃহ সমষ্টি। তো নলবাৰীত অভূতপূৰ্ব ব্যাপক সঁহাৰি আৰু স্বাধীনোত্তৰ ভাৰতবৰ্ষৰ ইতিহাসত দেখিছোঁ ওদালগুৰি এখন বেকৱাৰ্ড প্লেচ হিচাপে কিছুমান MP ফাণ্ডৰ কাম হৈ উঠা নাই, সেইটো দেখিছোঁ। ইয়াৰ বিষয়ে আপুনি যেনিবা কি ক'ব বিচাৰে? চাওক, সাংসদজনে যিখিনি পাৰে কৰিছে। সাংসদ পুঁজিৰ সীমাবদ্ধতা থাকে, গতিকে বিভিন্ন গাঁৱত সাংসদৰ কাম হৈছে। কিছুমান কাম আধৰুৱা হৈছে, এইখিনি কাম সম্পূৰ্ণ কৰিম আৰু নতুন কিছুমান ভাল কাম যিটোক ৰাইজে প্ৰশংসা কৰিব আৰু ৰাইজৰ বিভিন্ন দাবী ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি স্বাস্থ্য ক্ষেত্ৰ, শিক্ষা ক্ষেত্ৰ সকলো ক্ষেত্ৰত আমি সাঙুৰি আমি 9জন বিধায়ক আছোঁ গোটেই মঙলদৈ লোকসভা সমষ্টিত মিত্ৰ গোষ্ঠীৰ। গতিকে 9জন বিধায়কক লগত লৈ আগন্তুক দিনত একদম সুন্দৰ পৰিকল্পনাৰে আমি মঙলদৈ সমষ্টিটোক ভাৰতবৰ্ষৰ অন্যতম এটা লেখত ল'বলগীয়া সমষ্টি হিচাপে আমি নিৰ্মাণ কৰাৰ সংকল্পৰে মই আগবাঢ়িছোঁ। ধন্যবাদ। এই খন্তেক সময় আপোনাক লগ পাই মই বড়ো চেনেলৰ পৰা আপোনাক আন্তৰিক শুভেচ্ছা জনালোঁ আৰু আপোনাৰ মাধ্যমেৰে মই সমগ্ৰ ওদালগুৰিবাসী ৰাইজ, মঙলদৈ লোকসভা সমষ্টিবাসী ৰাইজক মই সকলোকে শ্ৰদ্ধা সেৱা জনাইছোঁ আৰু সকলোৰে আশীৰ্বাদ সমৰ্থন আৰু মই মৰম চেনেহ বিচাৰিছোঁ।